হে এভৰিৱান, নমস্কাৰ। সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মুৰ্গী মাংসৰ ৰেচিপি এটা। একেবাৰে সহজ পদ্ধতিত বনাইছোঁ, তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। তেন্তে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই মাংসখিনি ধুই লৈছোঁ আৰু ইয়াতে অলপমান হালধি দিম আৰু এইখিনি ভালদৰে মিলাই ল'ম আৰু এনেদৰে অলপ সময়ৰ কাৰণে ৰাখি দিম। তাৰপিছত মই বাকীখিনি মছলাও যোগাৰ কৰি লৈছোঁ। দুটা ডাঙৰ সাইজৰ পিঁয়াজ লৈছোঁ আৰু এইখিনি খুন্দনাত থেতেলি লৈছোঁ আৰু লং, ইলাইচি, দালচেনি পানীত তিয়াই থৈ পেষ্ট বনাই লৈছোঁ আৰু লৈছোঁ আলু, আদা, নহৰু আৰু জলকীয়াৰ পেষ্ট বনাই লৈছোঁ, তেজপাত লৈছোঁ, মান ধনিয়া পাত লৈছোঁ, জালুকৰ গুড়ি লৈছোঁ আৰু এইখিনি জিৰা আৰু ধনিয়াৰ গুটি পানীত তিয়াই থৈ পেষ্ট বনাই লৈছোঁ। এতিয়া মই এখন কেৰাহী গেছত পাতি দিছোঁ আৰু কেৰাহীটো ভালদৰে গৰম হোৱাৰ পিছত ইয়াতে মিঠাতেল দি লৈছোঁ। তেল মই কম পৰিমাণে ব্যৱহাৰ কৰিছোঁ, কাৰণ যিহেতু লোকেল মুৰ্গীৰ তেল ওলায়, সেয়েহে তেল কমকৈ দিছোঁ। তেলখিনি ভালদৰে গৰম হোৱাৰ পিছত মই ইয়াতে তেজপাতখিনি দি লৈছোঁ। তাৰপিছত মই ইয়াতে থেতালি লোৱা পিঁয়াজখিনি দি লৈছোঁ। এতিয়া পিঁয়াজখিনি অলপ সময়ৰ কাৰণে ভাজি ল'ম। পিঁয়াজখিনি অলপমান ৰঙচুৱা হোৱালৈকে এইখিনি ভালদৰে ভাজি ল'ম। দেখিছেনে, পিঁয়াজখিনি অলপমান ৰংটো চেঞ্জ হৈছে। ইয়াতে এতিয়া মই আদা, নহৰু আৰু জলকীয়াৰ পেষ্টখিনি দি লৈছোঁ আৰু এইখিনিও ভালদৰে ভাজি ল'ম। আদা আৰু নহৰুৰ কেঁচা গন্ধটো যোৱালৈকে এইখিনি ভালদৰে ভাজি লৈছোঁ। তাৰপিছত ইয়াতে মই এতিয়া মাংসখিনি দি লৈছোঁ। মছলা আৰু মাংসখিনি ভালদৰে মিলাই লৈছোঁ। তেল কম যেন পায়, কিন্তু আচলতে অলপ পিছতে মাংসখিনিৰ পৰা তেল ওলাবলৈ আৰম্ভ কৰিব। এতিয়া মই ইয়াতে সোৱাদ অনুসৰি নিমখ দি লৈছোঁ। নিমখখিনিও মাংসখিনিৰ লগত ভালদৰে মিলাই ল'ম। আজি মই মাংসখিনি একো শুকান মছলা ব্যৱহাৰ নকৰোঁ। ঘৰতে যিবিলাক থাকে সেইবিলাকেৰে বনাম। এতিয়া মই মাংসখিনিত ঢাকনি দি লৈছোঁ। 5 মিনিটমানৰ পিছত ঢাকনিখন গুচাই লৈছোঁ আৰু দেখিছেনে, মাংসখিনিৰ পৰা তেল ওলাবলৈ ষ্টাৰ্ট কৰিছে। এতিয়া এইখিনি ভালদৰে লৰাই ল'ম। যিহেতু লোকেল মুৰ্গীৰ মাংস অলপ টান থাকে, সেয়েহে বেলেগ মাংসতকৈ এইখিনি বেছি সময় ভাজিব লাগিব। সেয়েহে মই ঢাকনি দি ভাজি লৈছোঁ। জুইটো কম কৰি ৰাখিছোঁ আৰু এইখিনি ঢাকনি দি ভালদৰে ভাজি লৈছোঁ। এতিয়া মই ইয়াতে আলুখিনি দি লৈছোঁ। আলুখিনি মই বইল কৰিছোঁ। আপুনি যদি কেঁচা আলু দিয়ে তেন্তে অলপমান আগতে দি ল'ব। এতিয়া এইখিনি ভালদৰে লৰাই লৈছোঁ, যাতে আলুখিনিতো মছলাখিনি মিহলি যায়। আকৌ মই ঢাকনিখন দি লৈছোঁ। এতিয়া মই ইয়াতে জালুকৰ গুড়িখিনি দি লৈছোঁ। আকৌ এইখিনি ভালদৰে লৰাই লৈছোঁ। যদি তলৰ পৰা লাগি ধৰা যেন পায়, তেন্তে অলপমান গৰম পানী দি ল'ব পাৰে। ময়ো অলপমান
আধা কাপমান পানী দি লৈছোঁ। এতিয়া মই ইয়াতে জিৰা আৰু ধনিয়াৰ গুটি যিখিনি মিশ্ৰণ বনাই লৈছিলোঁ সেইখিনি দি লৈছোঁ। এতিয়া মই এইখিনি ভালদৰে লৰাই লৈছোঁ। দেখিছেনে কালাৰটো ইমান ধুনীয়া হৈছে। এইখিনিতে মই এতিয়া গৰম পানী দি ল'ম। আপুনি নিজৰ জোখ অনুসৰি পানী ব্যৱহাৰ কৰিব। পানী দিয়াৰ পিছত মই 20 মিনিটমান ভালদৰে উতল আহিবলৈ দিম। দেখিছেনে ওচৰৰ পৰা দেখাই দিছোঁ উতল আহি আছে। এতিয়া মই ইয়াতে লং, ইলাইচি আৰু ডালচেনিৰ যিখিনি পেষ্ট আছিল সেইখিনি দি লৈছোঁ। তাৰপিছত 5 মিনিটমান উতল আহিবলৈ দিম আৰু শেষত মই ইয়াতে কাটি থোৱা ধনিয়াখিনি দি লৈছোঁ আৰু গেছটো নুমাই দিছোঁ। তাৰপিছত অলপ সময় ঢাকনি দি ৰাখি থৈছোঁ। এয়া দেখিছেনে আমাৰ মাংস ৰেডি হৈ গ'ল। এতিয়া মই এটা বাটিত সাজি লৈছোঁ। তেন্তে এয়াই আছিলে আজিৰ মুৰ্গী মাংসৰ ৰেচিপি। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু যদি ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।